মৰমৰ ভাইটি ভণ্টিসকল, আজি আমি শিকিম কেইটামান গন্ধ থকা ফুলৰ নাম অসমীয়াৰ পৰা ইংৰাজীত। তগৰ ফুল, ইয়াক ইংলিছত কেপ জেচমিন বুলি কোৱা হয়। গোলাপ ফুল, ইয়াক ইংলিছত ৰ'জ বুলি কোৱা হয়। শেৱালি ফুল, ইয়াক ইংলিছত নাইট জেচমিন বুলি কোৱা হয়। বকুল ফুল, ইয়াক ইংলিছত বুলেট উড বুলি কওঁ। খৰিকাজাই ফুল, ইয়াক ইংলিছত এৰাবিয়ান জেচমিন বুলি কোৱা হয়। তাৰপিছত গুটিমালি ফুল, ইয়াক ইংলিছত ষ্টাৰ জেচমিন বুলি কোৱা হয়। নাৰ্জী ফুল, ইয়াক ইংলিছত মেৰিগ'ল্ড কোৱা হয়। হাচনাহানা ফুল, ইয়াক ইংলিছত নাইট ব্লুমিং বুলি কোৱা হয়। মধুমালতী ফুল, ইয়াক ইংলিছত ৰেংগুন ক্ৰিপাৰ বুলি কোৱা হয়। ৰজনীগন্ধা ফুল, ইয়াক ইংলিছত টিউব ৰ'জ বুলি কোৱা হয়। নাহৰ ফুল, ইয়াক ইংলিছত ক'ব্ৰা চেফ্ৰন বুলি কোৱা হয়। আৰু কামিনী কাঞ্চন ফুল, ইয়াক ইংলিছত অৰেঞ্জ জেচমিন বুলি কোৱা হয়। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।